মাজুলীৰ নিমাতীঘাটৰ নাও দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাকুৱালি লোৱা হিন্দেশ্বৰ বৰাৰ নামৰ সাগত কেনেকৈ চিৰিয়াতৰি স্বৰ্গীয় হ'ব লগা হ'ল আৰু পত্নীৰ শিৰৰ সেন্দুৰ মচি বিধৱা কেনেকৈ হ'ব লগা হ'ল তাৰ হাৰৰ কাহিনীৰ পম কেদি বৰাৰ বাসগৃহত মই আহি উপস্থিত হ'লোঁ আৰু ঘটনাৰ চিৰসাক্ষী হৈ ৰৈ যোৱা স্বৰ্গীয় হিন্দেশ্বৰ বৰাৰ নিজ দৰম পত্নীৰ মুখেৰে শুনো আহক। হাই গাইজ, ৱেলকাম বেক টু মাই DK ব্লগ 01। আমি আজি নিমাতীঘাটৰ মাজুলী নিমাতীঘাটৰ নাও দুৰ্ঘটনাত পতিত হোৱা হিন্দেশ্বৰ বৰাৰ বাসগৃহত আজি উপস্থিত হৈছোহি। আমি আজি বাসগৃহৰ অলপ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। এয়া তেখেতৰ বাসগৃহ, নিমাওম অৱস্থা। এয়া গোটেই পৰিৱেশটো দেখুৱাই আছোঁ। তাইৰ দৰম পত্নীৰ পৰা অলপ জানিব বিচাৰিম আচলতে ঘটনাটো কেনেদৰে সংঘটিত হ'বলৈ পাইছিলে। এয়া তেখেতৰ বাসগৃহ, গোটেই চাৰিওফালৰ পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ। ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। অকণমান তেখেতৰ মনৰ ভাৱ অলপ জানিব বিচাৰিছোঁ। এয়া ঘৰৰ চাৰিওফালৰ পৰিৱেশ দেখুৱাই আছোঁ। এতিয়া আমি অলপ তেখেতৰ দৰম পত্নী হিন্দেশ্বৰ বৰাৰ দৰম পত্নীৰ পৰা ঘটনা সন্দৰ্ভত অলপ জানিব বিচাৰিম। আচ্ছা, আপুনি হিন্দেশ্বৰ বৰাৰ পত্নী হয় ন? আচলতে ঘটনাটো কেনেকৈ হ'বলৈ পাইছিলে? সকলোৱে জানিছে, অসমবাসীয়ে হাৰি থাকিবলৈ মন নাই আৰু মোৰ আচলতে আমাৰো সুধিবলৈ মন নাই, কিন্তু তেওঁলৈও সুধি লৈছোঁ আৰু হাৰিবলৈ যাওঁতে আকৌ নিজকে প্ৰস্তুত কৰি ল'বলগীয়া হয়। নিজে অকণমান এতিয়া মই ভাল হৈছোঁ, আজি কথাও ক'ব পাৰিছোঁ সকলোৰে আগত। ঘটনাটো মনত পেলাব মই বিচৰা নাই। আমিও আপোনাক মনত পেলাবলৈ একচুৱেলি আমনি কৰিব বিচৰা নাছিলোঁ। গতিকে অসমবাসী ৰাইজো একচুৱেলি আপোনাৰ পৰা কেনেদৰে ঘটনাটো ঘটিবলৈ পালে বা আপোনালোক ক'লৈ গৈছিলে? ইয়াৰ পৰা যাওঁতে হৈছিলে নে ঘূৰি আহোঁতে হৈছিলে? সেই সন্দৰ্ভত ঘূৰি আহোঁ আমি নাওখন উঠিছিলোঁ বুলিহে খুব বেছি 4 মিনিটৰ অন্তৰত গোটেই ঘটনাটো শেষ হৈ গৈছিল। আপুনিতো তাৰ গোটেই আৰম্ভণিৰ পৰা শেষলৈকে আপুনি গোটেই ঘটনাটো চাই আছে? একেবাৰে ওচৰতে, অকণমান ডিফাৰেঞ্চত নাওখন ডুবি গৈছে। আচ্ছা, ঘটনাটো নাওটো যেতিয়া ডুবি গৈছিলে তেতিয়া আপোনালোক দুয়োটা একেলগে আছিলে নে বেলেগ বেলেগ? একেলগে আছিলোঁ, কিন্তু নাওখন যেতিয়া আমি কিবা এটা অঘটন ঘটিব বুলি জানিছিলোঁ, তেতিয়া মোতকৈ আগত মানুহজন ওলাই আহিছিলে। বহুত থিয় আছিলে যে খটখটিকেইটা, সেইকাৰণে মই আগত ওলাই যাব নোৱাৰিম ভাবিছিলে। মই আগত গৈ পেলাই এনেকৈ ধৰি পেলাই টানি আনিমগৈ। মানুহজন ৰৈ আছিলে, তেনেকৈ মোতকৈ আগত আকৌ বহুত মানুহ ওলাবলৈ গৈছে যে সিহঁতক আগত তেনেকৈ উলিয়াই পেলাই পিছত মোক হাতকেইটা চবকে আৰু হাতকেইটা মেলি দিছে। তেওঁ হাতৰ আচ্ছা, আপুনি নিজে আঁতৰি বাচিছে নে নাই? তেখেতে হাতত ধৰি মোক লৈ আহিছে, আহি তুমি এইফালেদি পাৰ হ'ব পাৰিবা, চাই লওঁচোন ৰ'বা দেই, এইফালেদি পাৰ হ'ব পাৰিবা নেকি এনেকৈ কৈছে যে। তাৰপৰা আগৰ যে অকণমান ঠিক হৈছে অংশটো, এইফালেদি পাৰিম চাগে দেই যাবলৈ। তেওঁ আগত গ'ল, যিখনৰ পৰা মই বাচিছিলোঁ সেইফালে গৈ পেলাই মোক আকৌ তাতো হাতেৰে ধৰি সেইফালে সেইখনলৈ নিব চেষ্টা কৰিছে। মোক কৈছে তুমি এই চিৰিডালত ধৰা, ধৰি পেলাই আহিবা দেই। তেওঁ ওখ বাখ আছিলে যে, তেওঁ আকৌ মোক থৈ পেলাই তেওঁ মই মাজতে আছোঁ, তেওঁ মোক এনেকৈ ধৰি ইখন নাৱলৈ চাওঁচোন আৰু পাৰোঁ নেকি এনেকৈ গৈছে। আৰু মই সিখন নাৱৰ পৰা মোৰ সোঁ ভৰিটো প্ৰথমতে দিলোঁ, বাওঁ ভৰিটো দাঙি দিছোঁ, নাওখনো বেকা হৈ পেলাই গ'ল। তেতিয়াৰ মই চাইছোঁ মোৰ মানুহজন ডুবিলে চিৰি পেলাই ইফালে আহিছোঁ ইটো অংশলৈ। আহি পেলাই সিটো অংশ মই পানীত জপিওৱাই নাই, তেতিয়ালৈ ডুবি নাওখন একেবাৰে তল পালেগৈ আৰু মই নেদেখা হৈ গ'লোঁ। নাওখন অকল মানুহখিনি চিঞৰ বাখৰ সেইখিনি শুনিছোঁ। ভাবিছোঁ মানুহজনে সাঁতুৰি মেলি আহিব চাগে। মোক আকৌ বেলেগ ল'ৰা এজনে সেইটো বালিচৰলৈ লৈ গ'ল। তাতে বাট চালোঁ, মানুহজন নাপালোঁ। 7:30মান বাজিছে, হয়তো আন্ধাৰ হ'লগৈ আৰু ইয়ালৈকে বাট চালোঁ, ধৰি আহিব ভাবিছোঁ। মানুহজন চাগে মোতকৈ আগত মেডিকেল পালেগৈ। মই তাৰপাছত মেডিকেললৈ গ'লোঁগৈ। মেডিকেলতো বাট চাইছোঁ, মানুহজনক দেখিম ক'ত বা আছে। চবকে নাম্বাৰ দিছোঁ, মানুহজনক ফটোও দেখাইছোঁ। আৰু তাতো আহিছে চব ডক্তৰ সকলো আহিছে, সুধিছে, ফটোও লৈছে মোৰ পৰা। কিন্তু 9টা বজালৈকে থাকিলোঁ মই তাত। তেতিয়া মোক চবেই ঘৰৰ মানুহ গৈ পালেগৈ, যোৰহাটত থকাখিনি সিহঁতি গৈ পালেগৈ।
তাৰপৰা মোক বুজাই বঢ়াই ঘৰলৈ লৈ আহিলে সিহঁতৰ ৰুমলৈকে দাদাবোৰ। তাৰপিছতে চবেই বিচাৰ কুচাৰ কৰিছে। তেতিয়া সেই দিনটো ৰাতিটোতো নাপালোঁৱেই। পিছদিনাও মই CM ছাৰ অহালৈকে থাকিলোঁ তাত। গ'লোঁ ছাৰৰ লগতো কথা পাতিলোঁ। ছাৰে কি বুলি আশ্বাস দিলে বাৰু? ছাৰে আশ্বাস দিছে চাম পৰিয়ালটো, তেখেতৰ যাতে তেখেতৰ একো নহওক, সুশৰীৰে উভতি আহক আৰু ক্ষতিপূৰণখিনি দিম পাৰিলে, মানে তেনেকৈ ক'লে। তেতিয়ালৈকেতো তেওঁ একো গমো পোৱা নাই কি হৈছে। আচ্ছা, চৰকাৰ চিন্তা নকৰিব আশ্বাস দিছে মানে। চৰকাৰ তৰফৰ পৰা ইয়াত কোনোবা জনপ্ৰতিনিধি বা মন্ত্ৰী বিধায়ক কোনোবা আহিছিল নেকি? আহিছে হয়, সমবেদনা জনাবলৈ সকলোখিনিয়ে আহিছে মোৰ ওচৰলৈ। কিন্তু প্ৰথম অৱস্থাত মই যেতিয়া যোৰহাটৰ পৰা ঘৰ পাওঁহি তেতিয়ালৈকে অহা নাছিলে। হয়, পিছত আহিছে যদিও মোৰ ভাল লাগিলে আৰু তেওঁলোকে যে আহিলে খবৰ ল'বলৈ, সান্তনা এটা দিবলৈ আহিলে। কিন্তু এতিয়া সান্তনা দিলেতো নহ'ব। মই এতিয়া চিন্তা তেওঁ কাজকৰ্মখিনি কৰিবলৈ মানে মোৰ চিন্তা। মোৰ ওচৰত একোকে নাই, তেওঁ ভাগৰতো চব ক্ল'জ হৈ গ'লেই আৰু মোৰ একো উপায়বিহীন। মানে মই আনৰ ওপৰত নিৰ্ভৰ কৰি আছোঁ। মই যদি তেখেতৰ হৈ পেলাই কিবা এটা মোৰ ফালৰ পৰা মানে কৰিব পাৰিলোঁ হয়, মনটো ভাল লাগিলেহেঁতেন। চবেই ঘৰৰ সকলোৱে চেষ্টা কৰি আছে, তেওঁ কাজকৰ্ম কৰিবলৈ প্ৰস্তুত হৈ আছে। কিন্তু মোৰ মনতে মানে বহুত দুখত আছোঁ মই। সেইকাৰণে মই চৰকাৰৰ ফালৰ পৰা হ'লেও, সংগঠনৰ ফালৰ পৰা হ'লেও যদি মোক অকণমান সহায় কৰে, মানে তেওঁ কাজকৰ্ম কৰিবলৈ সহায় কৰি দিয়ে অকণমান মোৰ ফালৰ পৰাও, বহুত কৃতজ্ঞ। আচ্ছা, ইন্দেশৰ পৰা গড়ৰ একমাত্ৰ সন্তান আছিল নে আৰু কোনোবা ভাই ককাই আছে? আমাৰ দুজনেই ল'ৰা, তেওঁ ডাঙৰ আৰু ভাইটি আছে। তেওঁ ঘৰত নাথাকে, তেওঁ চাকৰি সূত্ৰে গুৱাহাটীত আছে। আগতে বেলেগত আছিলে, এতিয়া তেওঁ ওচৰতে আছে। হ'লেও গুৱাহাটী এদিন ৰাস্তা লাগে, আহিতো নাপায়হি। আমাৰ মানুহজনেই হৰ্তা কৰ্তা, মানে সকলোখিনি আমাৰ মানুহজনৰ ওপৰতে নিৰ্ভৰ কৰিছিলে। সিহঁতৰ পৰিয়ালটোৰ পৰা আমাৰ মা দেউতা শাহু শহুৰ, মানে গড়ৰ গোটেই মানে চালিকা শক্তি তেখেতেই আছিলে। সাৰথি বুলি ক'ব লাগিব। আৰু এদিন ঘৰখনত এদিন নহ'লে আমাৰ বহুত অসুবিধা হৈছিলে। নিশ্চয় নিশ্চয়, বৰ দুখৰ বিষয়। আচ্ছা, যোনটো ঘটনা যেতিয়া হৈছিলে, আবেলি হৈছিলে নে ৰাতিপুৱা হৈছিলে? 4টামান বজাত হৈছে ন? আচলতে ঘটনা সন্দৰ্ভত আপুনি কাক মানে দুখ দিব বিচাৰে? প্ৰশাসনকে দিম দুখ, কাৰণ ইমান দিন লকডাউন হৈ আছে, নাও চলিছে। অন্ততঃ নাওখিনি চাব লাগে, ভাল হৈ আছে নে নাই কিন্তু চাব লাগে। আমিতো নাজানো, প্ৰশাসনৰ ওপৰতে নিৰ্ভৰ কৰি চবটো আমি ভাবিছোঁ চব ভালেই ৰাখিছে, আমি যাব যাত্ৰীহে অহা যোৱা কৰিবই লাগিব, ঘৰলৈ ঘূৰি আহিব। আমিতো নাজানো ক'ত কি বেয়া আছে, আমি কি চিনি পাওঁ? আমাক নাও চলিছে আৰু আহিব লাগে যাব লাগে, আমি তেনেকৈতো চলি আছোঁ। সেইকাৰণে মই কওঁ যে যিসকল সেই দায়িত্বত থাকে তেখেতসকলৰ গাতে মই দুখ বুলি ভাবিম। আচ্ছা, এতিয়া আপোনাৰ যোনটো হাজবেণ্ড, এয়া যেতিয়া ঘটনাটো ঘটিবলৈ পালে তাৰ কেইদিনৰ পিছত তাৰ সেইটো পোৱা গ'ল? 3 দিনৰ পিছত ন? ক'ত মানে উদ্ধাৰ কৰিলেগৈ? বিশ্বনাথ ঘাটত। মানে উপঙি আছিলে ন? নাই, অৱস্থাত পাইছে। মোৰ চাবলৈ শক্তি হোৱা নাই, শুনিছোঁ আৰু মই চোৱা নাই এতিয়ালৈকে। তেতিয়া আপুনি প্ৰশাসনক কিবা অনুৰোধ কৰিব বিচাৰিব নেকি বাৰু? জিলা প্ৰশাসন বা চৰকাৰক কিবা ক'ব বিচাৰিব নেকি বাৰু? চৰকাৰক ক'ব বিচাৰোঁ, ইতিমধ্যে আমাৰ যিজন ঘৰৰ সাৰথি সম্বল আছিলে তেখেতে গুচিয়ে গ'ল। আৰু মোৰ এতিয়া শহুৰ দেউতা বা মা একেবাৰে অসুস্থ। তেখেতসকলক মই পিল এটা আনি দিবলৈও মোৰ শক্তি নাই। দেউতাকটো সদায় প্ৰেছাৰৰ টেবলেট লাগে, বহুত যত্ন কৰিব লাগে। মাকটো ডক্তৰৰ ওচৰলৈ আমি সপ্তাহত 2-3বাৰকৈ নিবলগীয়া হয়, এনেকুৱা এটা অৱস্থা হয়। মোক এতিয়া সেইখিনি সকলো হাত হেৰাই গ'ল। সেইকাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ, মোৰ মানুহজনৰ, আৰু প্ৰথমতে মই মানুহজনৰ কথাটো কৈ লওঁ, মানুহজন যে নিজেই শেষ হৈ গ'ল, আনক বচাই, মোকো বচাই, মই তেওঁ সাহসিকতাৰ সন্মান এটা পোৱাটো বিচাৰোঁ। আচলতে তেখেত কি আপোনাক বচাই মানে বেলেগকো বচাবলৈ গৈছিলে নেকি? মোকতো পিছত বচাইছে, মোতকৈ আগত মই আহিবই পৰা নাই। মোতকৈ আগত কেইবাজনকো হিচাপ নাই, সেইকণ সময়তো কেনেকৈ হিচাপ কৰিব? কেইবাজনকো সহায় কৰিছে, উঠি অহাত, নাৱৰ পৰা ওলাই অহাত ভিতৰৰ পৰা। তাৰপিছতে মই হাতখন পাই পেলাই মই উঠি আহিছোঁ। মোক যেতিয়া মোৰ নামটো দি মাতি আছে, মই তেতিয়াহে মোৰ মানুহজনৰ হাতকেইটা বুলি গম পাইছোঁ, তেতিয়া আহিছোঁ।
ধৰি পেলাই নহ'লেতো মই আহিবলৈ সুবিধাই পোৱা নাই মানে এখেতে বেলেগক বচাই নিজৰ জীৱন মানে নিজৰ জীৱন ত্যাগ কৰিছে মানে এতিয়া সেইকাৰণে চৰকাৰৰ ওচৰত মই মোৰ অৰ্হতা অনুযায়ী এটা সংস্থাপন বিচাৰিছোঁ নিশ্চয় ঘৰখন চলিব লাগিব ঘৰখন চলিবতো লাগিব হয় আৰু তেখেতৰ সাহসিকতাৰ সন্মান এটা পালে মই ভাল পাম তেখেতৰ আত্মাই শান্তি পাব নিশ্চয় নিশ্চয় আৰু ক্ষতিপূৰণ কিবা বুলেটখনটো পোৱাই নাই এতিয়ালৈকে আমি বাইকখন মানে পৰি গ'ল তেখেতৰ কাজকৰ্ম কৰিবলৈ যদি মোক অকণমান সহায় কৰে হয় তেতিয়া ভাল পাম মানে আনন্দিত এয়া আছিল ইন্দেশ্বৰ বৰাৰ ধৰ্মপত্নীৰ বাক্য আমি নিজ মুখেৰে শুনিলোঁ আৰু ইয়াৰ জৰিয়তে কওঁ মোক যিমানখিনি দল সংগঠনে মোক সমবেদনা দিবলৈ আহিছে ঘৰত তেখেতসকলক মই তেখেতৰ যিখিনি মানে আমাৰ কাজকৰ্ম সেয়া তাৰিখ অসমীয়া 3-4 তাৰিখ 3-4-5 তাৰিখে ধাৰ্য কৰা হৈছে আৰু সকলো যেন আহি আমাৰ এই দুখত সমভাগী হৈ আমাক যেন কৃতজ্ঞ কৰে তাৰে কামনা কৰিছোঁ নিশ্চয় হয় এয়া আছিল হিন্দেশ্বৰ বৰাৰ ধৰ্মপত্নী আপোনালোকে নিজ মুখেৰে গানৰ জীয়ৰী উঠা কাহিনী শুনিলে আৰু তাই চৰকাৰখনক দুটা কথাই বাৰে বাৰে অনুৰোধ কৰিছে যে গড়ৰ একমাত্ৰ জীৱন জীৱিকাৰ সাৰথী আছিল তেওঁ আৰু সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কাটৰ আহ্বান কৰিছে যে জীৱন জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি আৰু কথা অনুসৰি স্বামীৰ কৰ্মৰত বিদ্যালয়তেই এটা সংস্থাপন দিয়ে যেন ৰ'ব এই ভিডিঅ'টো চাই থকাসকলে সিমানেই শ্বেয়াৰ কৰিব আৰু সিমানেই বেছি শ্বেয়াৰ কৰিব যাতে মুখ্যমন্ত্ৰীৰ কাণত গৈ পায় আৰু লগতে মোৰ চেনেলটো নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব